হেল্ল' গাইজ, আপোনালোকে দেখি আছে এয়া আমি ঘৰৰ পৰা ওলাই আহিলোঁ। এতিয়া আমি গৈ আছোঁ বাধাগৰা বন্ধু এজনৰ ঘৰলৈ। একচুৱেলি মোৰ মানুহজনী আৰু বন্ধুৰ মানুহজনী একে লগৰ, তাকে এতিয়া আমি আহি আছোঁ। বৰ্তমান আমি এয়া লখিমপুৰ শিৱ মন্দিৰ, তাতে এই মানুহজনী দেখিছে এয়া অকণমান বজাৰ সতাৰ কৰি লওঁ, তাকে অলপ ফল মূল অলপ লৈ যাওঁ আৰু বন্ধুৰ ঘৰলৈ। মানুহজনী এয়া আনিবলৈ গৈছে, তাকে ফল মূল লৈ আকৌ বাধাগৰালৈ যাম। সকলো দেখাই গৈ থাকিব আপোনালোকক, আপোনালোকে চাই থাকিব। এয়া দেখিছে আপোনালোকে, এয়া হৈছে লখিমপুৰ টাউনলৈ যোৱা, আৰু এইফালে আপোনাৰ বান্দৰদুৱাৰত এইফালে যাব পাৰিব। আপোনালোকে চাই থাকক। এয়া আকৌ আমি এতিয়া ৰাওনা হৈছোঁ বাধাগৰালৈ। আমি এতিয়া লখিমপুৰ টাউনৰ মাজেদি হৈ যাম, আপোনালোকে চাই থাকিব। আপোনালোকক সকলো দেখাই গৈ থাকিম লখিমপুৰ টাউনৰ দৃশ্য, আপোনালোকে চাই থাকিব। এয়া হৈছে লখিমপুৰ টাউনৰ প্ৰথমটো ট্ৰেফিক পইণ্ট। আকৌ এয়া ট্ৰেফিক পইণ্ট পাই গৈছোঁ। এয়া হৈছে আপোনাৰ কেবি ৰোড ট্ৰেফিক পইণ্ট। এইফালেদি পানীগাঁও যাব পাৰি সোঁ চাইডে। এতিয়া আমি আকৌ পাৰ হৈ গৈ আছোঁ। এয়া এটা ট্ৰেফিক পইণ্ট আপোনালোকে দেখিলে। মোটামুটি আপোনালোকে লখিমপুৰ টাউনখন দেখিলে। আজি দেওবাৰ, সেইকাৰণে দোকান পোহাৰ চব খোলা নাই। এতিয়া আমি এয়া লখিমপুৰ টাউন মোটামুটি পাৰ হ'ব হৈছে, আৰু চাই থাকিব আপোনালোকে আৰু দেখাই গৈ থাকিম। মই দিছিলোঁ, মই এই দুজনী ছোৱালী আৰু ময়ে আহিছিলোঁ। মনত পৰিছে? অঁ, নীলা টাইপৰ ৰবৰ এনেকুৱা টাইপৰ চেণ্ডেলটো ওখ, ছেম টু ছেম, কিন্তু কালাৰটো নীলা টাইপৰ আছিলে। তাৰমানে ছোৱালীজনীৰ চেণ্ডেল এযোৰ চিলাব দিছিলোঁ, প্ৰায় 20 দিন মানে হৈ গ'ল। তাকে আজি বিচাৰিলোঁ, কিন্তু নাপালোঁ, আৰু পাহৰিলে চাগে দোকানজনো। এয়া হৈছে লাষ্ট ট্ৰেফিক পইণ্ট। আমি এতিয়া ইয়াৰ পৰা আকৌ ধেমাজি অভিমুখে ৰাওনা হ'ম। বেছি দূৰ যাব নালাগে, আৰু পামগৈ আৰু মোটামুটি 3 কিলোমিটাৰমান গ'লে বাধাগৰা সোমাই যোৱা ৰাস্তা পামগৈ আমি। আপোনালোকে চাই থাকিব, দেখুৱাই গৈ আছোঁ। এয়া আমি বাধাগৰালৈ সোমাই যোৱা ৰাস্তা পাইছোঁহি। চাই লওক আপোনালোকে, এইফালেদি আপোনালোকে বাধাগৰালৈ সোমাই যাব লাগিব। এয়া হৈছে বাধাগৰালৈ যোৱা ৰাস্তা, আপোনালোকে চাই থাকিব। আকৌ দেখুৱাই গৈ আছোঁ আপোনালোকক। পানী 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 পানী, ৰাস্তাৰ ওপৰত পানী। এয়া চাওক আপোনালোকে, এয়া ৰাস্তাৰ ওপৰতো পানী বাগৰি আছে। এয়া গোটেই পানী, বৰষুণৰ পানী, জাম লাগি গৈছে। এয়া পানীটো ক'তো ওলাই যাব পৰা নাই চাগে, ইয়াতে জাম লাগি গ'ল। চাই থাকক আপোনালোকে, দেখাই গৈ আছোঁ। এয়া আমি মোটামুটি পানী পাৰ হৈছোঁ, আৰু এয়া আকৌ এটা ইয়াত তিনিআলি পাইছোঁ। এই তিনিআলি পাই এই লেফ্ট চাইডে সোমাই যাব লাগিব। এয়া
এইফালে গ'লে আমাৰ বন্ধুৰ ঘৰ পামগৈ আৰু আমি এয়া গৈ থাকিলেই হ'ল আৰু ডাইৰেক্ট চাই থাকিব আপোনালোকে। গাইছ এয়া দেখি পাইছে ইফালে অকল পানী, চবফালে অকল পানী বাঢ়িছে। এয়া চব নদী পানী জমা হৈছে ইয়াতো। আমি ফাইনেলি আহি পাই গ'লোহি আমি য'ত আহিছিলোঁ। এয়া দেখি পাইছে আপোনালোকে। তাকে আপোনালোকক দেখাম এতিয়া আমি ক'ত আহিছোঁ, আপোনালোকক দেখাই আছোঁ, চাই থাকিব। এয়া আমাৰ বন্ধুৰ ঘৰ। এয়া আমি এতিয়া ঘৰত সোমাই গ'লোঁ, আপোনালোকে চাই থাকিব। আমাৰ বন্ধুৰ ঘৰত আহি পালোঁ। এয়া এইফালে দেখিছে আমাৰ বন্ধুৰ মানুহজনী, এইফালে মোৰ মানুহজনী। আন্ধাৰ হৈছে ভালকে দেখ। কাৰেণ্ট নাই একচুৱেলি, সেইকাৰণে আন্ধাৰ হৈছে, ভিডিঅ'টো ইমান ভাল হোৱা নাই। তাৰপিছত এই আমাৰ ছোৱালী, হাই কৈ দিয়া ন, নামটো কৈ দিয়া এবাৰ। মঞ্জুৰী সোণোৱাল, এই আমাৰ বন্ধুৰ ছোৱালী। তাৰপৰা বন্ধু, তাৰপিছত একচুৱেলি মানে কি হ'ল, মানুহজনী একদম লগৰ আছিলে মোৰ মানুহজনীৰ। তাৰপিছত বন্ধুটো আমাৰ বন্ধুৱেই আৰু এইজনী হ'ল বন্ধুৰ ছোৱালী, এজনীয়ে ছোৱালী। তাকে আপোনালোকে চাই থাকিব। বন্ধুৱে একচুৱেলি কেমেৰা আগত ল'ব খোজা নাই, সেইকাৰণে এয়া চোতালত বহি বহি অলপ ৰেকৰ্ডিং এটা কৰি থৈছোঁ আৰু মনে মনে। আপোনালোকে চাওক, এইজনী আছিল আমাৰ বন্ধু, এইফালে মানুহজনী তাৰ, এয়া মোৰ মানুহজনী। তাকে কথা পাতি আছোঁ আমি এতিয়া এয়া চোতালতে বহি বহি, চাই থাকিব। এইখিনিতে এটা চিক্ৰেট, আমি একচুৱেলি আহিলোঁ মানে আমি অহাৰ কাৰণটো হৈছে মোৰ মানুহজনীৰ লগৰজনীৰ মানে গাত আছে আৰু সেইকাৰণে আমি চাবলৈ আহিলোঁ, খবৰ এটা লৈ যাবলৈ আহিলোঁ। আপোনালোকেও তেনেকৈ আছে যদি লগৰবিলাকক খবৰ চবৰ ল'ব এনেকুৱা সময়ত। বন্ধু ৰাতিপুৱাই ডিউটিলৈ গ'লগৈ, তাকে এতিয়া বন্ধু ঘৰত নাই। তাকে আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু আমি এতিয়া ওলাইছোঁ বন্ধু ঘৰৰ পৰা। আমি এতিয়া ঘৰলৈ গৈ আছোঁ। তাকে কালিলৈ যাব নোৱাৰিলোঁ, আমি বৰষুণ দিয়াৰ কাৰণে আকৌ ৰাতিপুৱা যাব নোৱাৰিলোঁ, সেইকাৰণে অলপ দেৰি হ'ল। আমি গৈ আছোঁ। মঞ্জুৰী বাই বাই। দিয়া দেখা, গৰম বন্ধত লগ পাম ন, আকৌ গৰম বন্ধত আহিবা। যোনজনে সময় পায় সেইজনকে পঠিয়াম।